উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এক শক্তিশালী ছাত্ৰ সংগঠন আৰু মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰ। তো যিয়ে নহওক যোৱা কিছুদিন ধৰি আমি সামাজিক মাধ্যমত জৰিয়তে বা কিছুমান পৰ্টেলৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ নেমচুৰ সংবিধান অৱমাননা কৰা বা বিভিন্ন কাৰণত বিভিন্নজন ব্যক্তিক নেমচুৰ পৰা আমি বহিষ্কাৰ কৰা হৈছিল বহিষ্কাৰ কৰিছিলোঁ আৰু কিছুমান ব্যক্তিক আমি অকৰ্মণ্যতাৰ বাবে সংগঠনৰ ফালৰ পৰা অব্যাহতি দিয়া হৈছিল। তো আমি লক্ষ্য কৰিছোঁ যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত কিছুমান সেইসকল ব্যক্তি যিসকল ব্যক্তিক আমি নেমচুৰ ফালৰ পৰা বহিষ্কাৰ কৰিছিলোঁ যিসকলক অব্যাহতি দিছিলোঁ তেওঁলোকে নেমচুৰ নাম লৈ বিভিন্ন ধৰণৰ সংগঠনৰ নামত তেওঁলোকে বিটিআৰ ভিত্তিক নেমচুৰ সংগঠন খোলা বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে পাই আছোঁ। নেমচুৰ সংবিধান মতে বিটিআৰ ভিত্তিত কোনো সংগঠন তেনেকুৱা ভাগ কৰিবলৈ সংবিধানত আমাৰ উল্লেখ নাই আৰু আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এতিয়ালৈকে বিটিআৰ ভিত্তিত নেমচুৰ সমিতি গঠন কৰিব লাগে বুলি আমি সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। গতিকে সংগঠনৰ কিছুমান বহিষ্কৃত নেতাই কিছুদিন ধৰি যি উপদ্ৰৱ চলাই আছে সংগঠনৰ আমাৰ নেমচুৰ সংগঠনটোক বদনাম কৰাৰ কাৰণে, গতিকে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ পৰৱৰ্তী সময়ত যাতে নেমচুৰ নাম লৈ এনেকুৱা ধৰণৰ উদ্ভণ্ডালি নকৰে। আৰু সচেতন ৰাইজকো আমি জনাইছোঁ যে আমাৰ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া তেখেতে নেমচুৰ প্ৰতিষ্ঠাপক সভাপতি আৰু আজিৰ তাৰিখলৈকে নেমচুৰ সভাপতি হৈয়ে আছে। আগন্তুক যি ডিচেম্বৰ মাহত যি অধিৱেশন হ'ব সেই অধিৱেশনত হয়তো সৰ্বসন্মতি মৰ্মে সিদ্ধান্ত হৈ নতুন সভাপতি কোন হয় নতুন সমিতি কেনেকৈ গঠন হয় তাতেই সদনে চিন্তা কৰিব। কিন্তু বৰ্তমান নেমচুৰ নাম লৈ একাংশ ব্যক্তিয়ে সংগঠনৰ বহিষ্কৃত ব্যক্তিয়ে যি উপদ্ৰৱ চলাই আছে ৰাইজে যাতে সজাগ হয়, তেওঁলোকক যাতে সামাজিক যি ভেটি সেই ভেটিত যাতে ৰাইজক বিভ্ৰান্তি কৰিবলৈ যি চেষ্টা কৰি আছে তেওঁলোকক যাতে ৰাইজে সজাগ কৰে, তেওঁলোকক পৰৱৰ্তী সময়ত নেমচুৰ যি সংবিধান আছে সংবিধানৰ ভিত্তিত যদি কোনোবাই সংগঠনৰ আহিব বিচাৰে তেতিয়াহ'লে হয়তো নেমচুৰ মূলসুঁতিলৈ আহিব পাৰিব। কিন্তু আমি যিহেতু বৰ্তমানলৈকে তেওঁলোকক বহিষ্কাৰ কৰিছোঁ তেওঁলোক নেমচুৰ নাম লৈ বদনাম নকৰিবলৈ আমি সকীয়াই দিছোঁ। एक्सीलेन्ट एकाडेमी बागानपारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं। गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाइ मोननो थाखाय एक्सीलेन्ट एकाडेमी बागानपारायाव मुं थिसननो हागोन। बाक्सा जिल्लानि बागानपारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सीलेन्ट एकाडेमी बागानपारा। बे एक्सीलेन्ट एकाडेमी बागानपारायाव नांगौबादि गुन गोनां सोलोंथाइनि राहा दं। थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन। बेजों लोगोसे एसामिस, बड', हिन्दी, नेपाली, अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स, एडुकेशन, एडभान्स एसामिस, एडभान्स बड', लजिक एन्ड फिलसफी, इकनमिक्स, जिअग्राफी, एन्थ्रपलजि बायदि आयदाखौ सायख'नानै लानो हागोन। लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन। एक्सीलेन्ट एकाडेमी बागानपारायाव experience and qualified teachers, best education with adorable fees, education with modern technology. The admission fees charge would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by divided. थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथायाव बे एक्सीलेन्ट एकाडेमी बागानपारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन। लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सीलेन्ट एकाडेमी बागानपारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन। गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।